ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে অসম আৰ্হিৰ ঘৰসমূহ। ক্ৰমান্বয়ে বৃদ্ধি পোৱা যান্ত্ৰিকতা আৰু জনসংখ্যাৰ বিস্ফোৰণৰ লগে লগে মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বাঢ়িছে ওখ ওখ অট্টালিকাৰ সংখ্যা, যাৰ ফলত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে ঐতিহ্যৰে পৰিপূৰ্ণ অসম আৰ্হিৰ একোটা ঘৰ। জানিব পৰা মতে এই ধৰণৰ স্থাপত্য 19 শতিকাৰ শেষৰ ফালে বিকশিত হোৱা এক শৈলী আৰু মূলতঃ বাংলাদেশৰ চিলেটৰ লগতে অসম আৰু উত্তৰ পূবৰ অন্যান্য ৰাজ্যসমূহতো দেখিবলৈ পোৱা গৈছিল। স্থাপত্যৰ ফালৰ পৰা এটা সাধাৰণ অসম টাইপৰ ঘৰৰ এনে বৈশিষ্ট্য আছে যিবোৰ নান্দনিক আৰু একে সময়তে প্ৰকৃতিৰ চলনাময়িতাক সহ্য কৰিব পৰাকৈ মজবুত। 1826 চনৰ পৰাই ভাৰতৰ অন্য ঠাইত কৰাৰ দৰে ব্ৰিটিছে ডাঠ দেৱালযুক্ত অট্টালিকা আৰু আৱাসগৃহ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। 1897 চনৰ বৃহৎ ভূমিকম্পৰ পিছত অসম উপনিৱেশিক ব্ৰিটিছ প্ৰশাসনে প্ৰস্তুত কৰা এক প্ৰকাৰৰ ডিজাইন হৈছিল অসম টাইপ ঘৰ। কিন্তু শতিকাৰ পৰিৱৰ্তনৰ সময়ত হোৱা ভূমিকম্পই সেই সকলোবোৰ গঠন ধ্বংস কৰি পেলাইছিল, যাৰ ফলত তেওঁলোকে ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ বাধ্য হৈছিল। খেৰৰ চালিৰে বাঁহৰ বেৰত সতেজ গৰুৰ গোবৰ মিহলাই বোকাৰে প্লাষ্টাৰ কৰি বনোৱা পৰম্পৰাগত অসমীয়া ঘৰবোৰ সংশোধন কৰি সমগ্ৰ অঞ্চলটোৰ জলবায়ু আৰু ভূ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰি কাঠ, নল, বোকা প্লাষ্টাৰ আৰু ঘাঁহেৰে আছাম টাইপৰ ঘৰ বনাইছিল। 1950 চনত অসমত সংঘটিত হোৱা বৃহৎ ভূমিকম্পত এই ঘৰ আৰু অট্টালিকা ধ্বংস হোৱা নাছিল। তাৎপৰ্যপূৰ্ণভাৱে অসমৰ সকলো চৰকাৰী অট্টালিকা, প্ৰশাসনিক ব্লক, ন্যায়িক আদালত, চিকিৎসালয়, শিক্ষানুষ্ঠানৰ আৱাসিক কোৱাৰ্টাৰ বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই 1980 চনৰ আৰম্ভণিলৈকে এই আৰ্হিত ডিজাইন কৰা হৈছিল। বিগত 2 দশকৰ নগৰীয়া পৰিকল্পনাই অসম আৰ্হিৰ ঘৰবোৰৰ অস্তিত্বক সংকটত পেলাইছে। বিশেষকৈ গুৱাহাটী মহানগৰীত আকাশচুম্বী বহুতলীয়া ফ্লেট বা বাণিজ্যিক মুনাফাৰ প্ৰলোভনত নিজৰ ঐতিহ্যিক ঘৰ ভাঙি পেলাইছে। ইয়াৰ পিছত ৰাজ্যখনৰ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা ব্যৱহাৰতে বহুমূলীয়া RCCৰ গাঁথনিসমূহৰ আবিৰ্ভাৱ হ'বলৈ ধৰিলে, যাৰ ফলত বৰ্তমানৰ নগৰীয়া দৃশ্যপটৰ সৃষ্টি হৈ ধ্বংস হ'ল বহু অসম আৰ্হিৰ ঘৰ। অসম আৰ্হিৰ ঘৰসমূহ আধুনিক অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতীক, আনহাতে এইবোৰৰ পাৰিপাৰ্শ্বিকতাৰ গুৰুত্বও অপৰিসীম। অসম টাইপৰ ঘৰ কেৱল এখন ঘৰ নহয়, ই এক সামাজিক অভিজ্ঞান, আঞ্চলিক স্থাপত্যবোধ আৰু পৰম্পৰাগত জীৱনধাৰাৰ প্ৰতিনিধি। সেয়ে অসম আৰ্হিৰ ঘৰসমূহ সংৰক্ষণ আৰু নতুন প্ৰযুক্তিৰে এনে ঘৰ সজাৰ কাম অব্যাহত ৰখাটো বৰ্তমান অতি জৰুৰী হৈ পৰিছে।